ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকৰ মাধ্যমত আমি আশা ধনশ্ৰী প্ৰাইমাৰী ৰূপালী জয়ন্তী আজি প্ৰথম কাৰ্যসূচী আছিল 12 তাৰিখত আমাৰ ফ্লেগ হোষ্টিং ইতিমধ্যে হৈ গ'ল আৰু আমাৰ স্মৃতি তৰ্পণো হৈ গ'ল। 3 নম্বৰ কাৰ্যসূচী আছিল আমাৰ স্মৃতি চুত উন্মোচন, এটোও হৈ গ'ল। এতিয়া আমাৰ 4 নম্বৰ কাৰ্যসূচী আছে বৃক্ষৰোপণ আৰু খেল ধেমালি। তো এই চেগতে আমি সদৌখম আদিবাসী ছাত্ৰ সন্থা ধনশ্ৰী প্ৰাথমিক সমিতি লগতে ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতি হৈ সমগ্ৰ মাজবাট আঞ্চলিকৰ অন্তৰ্গত থকা আদিবাসী জনগোষ্ঠীৰ যিমান জাতীয় সমাজৰ বিষয়ববীয়া লগতে আমাৰ যিমান বুদ্ধিজীৱী আৰু আদিবাসী ৰাইজক আমি এই 3 দিনীয়া কাৰ্যসূচীত ইয়াৰ নিমন্ত্ৰণ জনাইছোঁ। এই মাধ্যমত আৰু লগতে আমি যিমান কাৰ্যসূচী লৈছোঁ আপোনালোকৰ দিয়া পৰামৰ্শ আৰু সহায় সহযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্য অতিথি থাকিব সদৌখম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় ৰেজেন হৰ ডাঙৰীয়া, লগতে থাকিব আমাৰ বিশিষ্ট অতিথি হিচাপত থাকিব আমাৰ চৰণ বড়ো ছাৰ, আমাৰ কেবিনেট পৰিবহন মন্ত্ৰী, লগত থাকিব আমাৰ ডিপুটি চিফ সন্মানীয় ৰিহন দৈমাৰী ছাৰ, লগতে থাকিব আমাৰ 5 নং চেৰফাং সমষ্টিৰ পাৰিষদ সন্মানীয় শ্যামচুন্দ্ৰী ডাঙৰীয়া, লগতে থাকিব আমাৰ প্ৰাক্তন পাৰিষদ দীপক মোৰ ডাঙৰীয়া, লগত আমি ধনশ্ৰী ঘাট সমষ্টিৰ পাৰিষদ ফ্ৰেছ মুছাহাৰী আৰু ননাই চেৰফাং সমষ্টিৰ পাৰিষদ পল টপৰ ডাঙৰীয়া, লগতে আমাৰ যিমান কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকো নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ মাজবাট আঞ্চলিকৰ অন্তৰ্গত থকা যিমান সমাজ আছে আমাৰ আদিবাসী সমাজ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু যিমান জাতীয় সংগঠন আছু, আপছু, আমছু, আকছু, বেংগলী ফেডাৰেশ্যন যিমান আছে আমাৰ আঞ্চলিকত সকলোকে নিমন্ত্ৰণ জনাইছোঁ।